নিজকে বহুত বেছি দায়বদ্ধ ফিল কৰিছোঁ যিবিলাক আহিব লগা জীৱনৰ চেলেঞ্জ আছে সেইবিলাকত যাতে এনেকৈ আগুৱাই যাব পাৰোঁ সফলতাৰ যাত্ৰা যাতে অব্যাহত ৰাখিব পাৰোঁ এবাৰ সফল হোৱাটোৱে ডাঙৰ কথা নহয় জীৱনত হাৰি হাৰি জিকি যোৱাটোৱে সফল ডাঙৰ কথা আৰু বাহেতা চাৰিআলি ফাৰ্ষ্টতেতো মোৰ তাতে ছায়েন্স ষ্ট্ৰীম আহিছিলে ৰামানুজন একাডেমীৰ ছায়েন্স ষ্ট্ৰীম আহিছিলে মোক তেওঁলোকে তেতিয়া তেখেতসকলে ছায়েন্সৰ কাৰণে কৈছিলে মই কৈছিলোঁ নাই ছাৰ মোৰ সৰুৰ পৰা ড্ৰিম আছে যে মই আৰ্টছেই ল'ম আৰু তেতিয়া মৃদুল ছাৰ আহিছিলে আৰু সঞ্জীৱ ছাৰ আহিছিলে ফাৰ্ষ্ট তাৰপিছত ইয়াতে মহৰ্ষিদা মোৰ দাদা হয় সম্পৰ্কীয় তেওঁৰো যোগদান আছিলে আৰু উৎপল ছাৰ তেখেতৰো যোগদান আছিলে ইয়াতে তো মই সেই পজিটিভ বহুতকেইখন কলেজৰে মই মুখামুখি হৈছিলোঁ যেতিয়া মই HSLC ৰিজাল্ট দিছিলে কিন্তু ৰামানুজন একাডেমীৰ মাজত মই এটা এনেকুৱা ভাইবছ বিচাৰি পাইছিলোঁ যিটো মই কোনো প্ৰাইভেট ইনষ্টিটিউশ্যনতে পোৱা নাছিলোঁ আৰু সেইটোৱে ৰিজন মই বাহেতা চাৰিআলিত থকাৰ ইয়াৰ আঁৰত মই ধন্যবাদ দিম দ্য এণ্টায়াৰ আৰ্ট ষ্ট্ৰীম ছায়েন্স ষ্ট্ৰীম অফ ৰামানুজন একাডেমী এলং উইথ অল দ্য এমপ্লয়িজ আৰু হোষ্টেল ৱাৰ্ডেন সকলোকে বৰ্মা বদ্দা সকলোকে আৰু মোৰ সৰুৰে পৰা দুগৰাকী গুৰুক মই মানি আহিছোঁ মোৰ জেঠা আৰু জেঠীমা তেওঁলোকে মোক সপোন দেখাইছিল জীৱনত ষ্টেণ্ড কৰিবৰ কাৰণে তেওঁলোকক ধন্যবাদ দিব বিচাৰিম আৰু নতুন প্ৰজন্মক মই এটা কথাই ক'ব বিচাৰিম যে তোমালোকে নিজৰ কনফিডেন্স বজাই ৰাখা আৰু তুমি এজন মানুহে নিজে জানে তেওঁ কিমান পানীৰ মাছ হয় গতিকে সেই নলেজটো একুৱাৰ কৰিবলৈ সদায় অগ্ৰসৰ হ'ব লাগিব আৰু নলেজটো একুৱাৰ কৰিলেহে এজন মানুহে ডিষ্ট্ৰেক্ট নোহোৱাকৈ থাকিব পাৰে কিতাপ পঢ়িলে কেতিয়াও ডিষ্ট্ৰেক্ট নোহোৱাকৈ নাথাকে কাৰণ এজন মানুহে দিনটোৰ 20-25 ঘণ্টা কিতাপ 25 ঘণ্টাটো নাথাকে 20 ঘণ্টা কেতিয়াও কিতাপ পঢ়ি থাকিব নোৱাৰে তেওঁ ডিষ্ট্ৰেক্ট হ'বই অবভিয়াছলি যিমানে ভাল কামত লাগি থাকে কিন্তু যেতিয়া এটা ভাল কামত নিজক এংগেজ কৰিব নিজৰ হবিত এংগেজ কৰিব তেতিয়া সেই ডিষ্ট্ৰেকশ্যনটো নাহে আৰু নৱপ্ৰজন্মই ফেচ কৰা চবতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে ডিষ্ট্ৰেকশ্যন